নমস্কাৰ আজি আমি এই ভিডিঅ'ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম আগন্তুক পৰীক্ষাৰ বাবে এটা খুবেই ইম্পৰ্টেণ্ট হ'ব প্ৰথম প্ৰশ্নটো লৈছো নাট্যশাস্ত্ৰৰ জনক কোন শুদ্ধ উত্তৰটো হ'ব ভৰতমুনি নাট্যশাস্ত্ৰৰ জনক ভৰতমুনি নেক্সট কোৱেশ্চনটো হৈছে ভাৰতীয় শাস্ত্ৰীয় নৃত্য কেইটা শুদ্ধ উত্তৰটো হ'ব 8টা ভাৰতীয় শাস্ত্ৰীয় নৃত্য 8টা ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য কি শুদ্ধ উত্তৰটো হ'ব সত্ৰীয়া সত্ৰীয়া হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সত্ৰীয়া নৃত্যৰ লগত জড়িত থকা ব্যক্তিগৰাকী কোন শুদ্ধ উত্তৰ হ'ব যতীন গোস্বামী অসমৰ সত্ৰীয়া নৃত্যৰ লগত জড়িত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা কোনে দিছিল শুদ্ধ উত্তৰটো হ'ব সংগীত নাটক একাডেমী শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিছিল অসমৰ নেক্সট কুৱেশ্যনটো হৈছে সংগীত নাটক একাডেমীয়ে অসমৰ সত্ৰীয়া নৃত্যক কোনটো চনত শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিছিল শুদ্ধ উত্তৰটো হ'ব 2000 চনত সংগীত নাটক একাডেমীয়ে অসমৰ সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিছিল নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যত দুটা শাস্ত্ৰীয় নৃত্য আছে এইটো মনত ৰাখিব ভাৰতৰ এখন ৰাজ্যত দুটা শাস্ত্ৰীয় নৃত্য আছে এনসাৰটো হৈছে কেৰালা ৰাজ্যৰ দুটা শাস্ত্ৰীয় নৃত্য আছে নেক্সট কুৱেশ্যনটো হৈছে অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য কোনটো শুদ্ধ উত্তৰটো হ'ব কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য নেক্সট কুৱেশ্যনটো হৈছে কথকলি আৰু মোহিনীঅট্টম কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য শুদ্ধ উত্তৰটো হ'ব কেৰালা কথকলি আৰু মোহিনীঅট্টম কেৰালা ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য কোনটো শুদ্ধ উত্তৰটো হ'ব কথক হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতনাট্যম কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য শুদ্ধ উত্তৰটো হ'ব তামিলনাডু ভাৰতনাট্যম তামিলনাডুৰ শাস্ত্ৰীয় নৃত্য নেক্সট কুৱেশ্যনটো হৈছে উৰিষ্যা কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য শুদ্ধ উত্তৰটো হ'ব উৰিষ্যাৰ শাস্ত্ৰীয় নৃত্য নেক্সট কুৱেশ্যনটো হৈছে মণিপুৰৰ শাস্ত্ৰীয় নৃত্য কোনটো শুদ্ধ উত্তৰটো হ'ব মণিপুৰী নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ পুৰণি শাস্ত্ৰীয় নৃত্য কোনটো শুদ্ধ উত্তৰটো হ'ব আটাইতকৈ পুৰণি শাস্ত্ৰীয় নৃত্য হৈছে ভাৰতনাট্যম অন্তিমটো কুৱেশ্যন হৈছে অসমৰ সত্ৰীয়া নৃত্যৰ জনক বুলি কাক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ সত্ৰীয়া নৃত্যক জনক বুলি কোৱা হয় আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু আগন্তুক ইম্পৰ্টেণ্ট ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ